এখন ভৰিৰে নৃত্য কৰি দৰ্শকক মোহাচন্ন কৰা ৰাণী কামানক আপুনি নিশ্চয় চিনি পায়। ৰাণীয়ে এইবাৰ আপোনালোকলৈ লৈ আহিছে আন এটা ভাল খবৰ। নমস্কাৰ, মই ৰাণী কামান। সকলোলৈকে মই ভাল খবৰ এটা দিব বিচাৰিছোঁ। মোৰ নৃত্য কৰাই আপোনালোকে দেখিছে। মই এইবাৰ হাই ছেকেণ্ডাৰী ফাইনেল দিছোঁ আৰু মই পাছ কৰিলোঁ। মই মধ্য ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাই ছেকেণ্ডাৰী পাছ কৰিছোঁ। মই ছেকেণ্ড ডিভিজন পাইছোঁ আৰু পাৰ্চেণ্টেজ 50%। মই ইংলিছত 39 পাইছোঁ আৰু আছামিছত 42, পলিটিকেল ছায়েন্সত 65 আৰু ইকনমিক্সত 56, এডুকেশ্যনত 51, এডভান্স আছামিছত 42। বিশেষভাৱে সক্ষম ৰাণীৰ বাবে সঁচাকৈয়ে এক আনন্দৰ বতৰা। আৰ্থিকভাৱে দুৰ্বল ৰাণীৰ দেউতাকে বহুত দুখ কষ্ট ঘাত প্ৰতিঘাতৰ মাজেৰে ৰাণীক শিক্ষা জীৱন আগুৱাই নিছে। পঢ়াৰ প্ৰতি থকা আগ্ৰহৰ বাবে ৰাণীয়ে হাতত বেংডাল লৈ 3 কিলোমিটাৰ দূৰৰ মধ্য ট্ৰাইবেল স্কুলত অধ্যয়ন কৰি এই সফলতা কঢ়িয়াই আনিছে। কেতিয়াবা ক্লান্ত হৈ পৰা ৰাণীৰ দেউতাকে স্কুললৈ চাইকেলেও লৈ গৈছিল। দেউতাকে ঘৰ আলিমূৰত মাছ বিক্ৰী কৰি পোৱা পইচাকেইটাৰে ঘৰখন চলোৱাৰ লগতে ৰাণীক পঢ়াইছিল। আজি অশেষ কষ্টৰে হ'লেও দৃঢ় মনা ৰাণীয়ে উত্তীৰ্ণ হ'ল হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত। পঢ়াৰ প্ৰতি থকা দৃঢ়তাৰ বাবে পুনৰ ৰাণীয়ে ছয়দুৱা মহাবিদ্যালয়ত স্নাতক শাখাত অধ্যয়ন কৰিব। পঢ়িবলৈ মোৰ বহুত মন আছে, কিন্তু মোৰ ঘৰৰ অৱস্থা বেয়া। হ'লেও মই আপোনালোকৰ আশীৰ্বাদত মই ডিগ্ৰী কৰিম। দেউতাই মাছ বেপাৰ কৰে। আৰু স্কুললৈ কেনেকৈ যোৱা তুমি? দেউতাই মাছ বেপাৰ রাতি